গাইছ মই এতিয়া যাবলৈ ওলাইছোঁ সোণাপুৰত। আজি সোণাপুৰত কৰ্মশালা বুলি ৰাস দিয়ে, আজি ফাইনেল ডে। চ' সেইকাৰণে এনে চাব যাম আৰু চ' লগত আছে ভাইটি, চ' আকৌ বাচন্তি গৈ বাচন্তি নাম্বাৰ প্লেট আহি গৈ ফাইনেলি। চ' তাতে গৈ পাই দেখাইছোঁ। আগতে মেইন কামটো কৰি ল'ম, তাৰপিছত যাম। ইয়াতে অলপ টাইম উঠিছোঁ। আকৌ এইপিনে ভাইটি আছে, মুতি আছে, হৈ গ'ল। চলো চলো ফাইনেলি আহি পাব সোণাপুৰত। ইয়াতে গাড়ী পাৰ্কিং কৰি গ'ল স্কুটি, আকৌ তাতে সোমাই যাম। মানুহ এতিয়ালৈকে ইমান নাই, প্ৰগ্ৰাম ষ্টাৰ্ট হোৱাই নাই চাগে। চ' হ'লেও যাম, মানুহ এতিয়া আহি আছে, একদম আহি আছে ৰাতি হৈকে পুৰা মানুহে হৈ থাকিব। সেইকাৰণে এতিয়া অলপ টাইম চাম, তাৰপিছত যামগৈ ঘৰত গৈকে। ইমান ৰাতি মই নাযাব। নাচনীকেইটা একদম পুৰা খাট্টা ফাটি গাই আছে, একদম মজা হৈ আছে। আকৌ বনিতা আজি মেকআপ কৰি গৈ একদম পুৰা ধুনীয়া, এনেও ধুনীয়া, আকৌ মেকআপ কৰি গৈ পুৰা অভাৰ ধুনীয়া লাগিছে। আমাৰ বনিতা চ' গাইজ এতিয়া বাজিছে টাইমটো মই দেখাইছোঁ ৰ'বা হা, টাইম দেখাইছোঁ 5:26 মানে 5:26 ইভিনিং হৈ গায়ে আগত। চ' এতিয়ালৈকে প্ৰগ্ৰাম ষ্টাৰ্ট হোৱাই নাই, কেতিয়াবা হয় নাজানো। গাইজ যিহেতু সোণাপুৰত আহিছোঁ, আজি একেবাৰে বজাৰ ঘূৰিহে যাম, মানে শ্বপিং ঘূৰিহে যাম বুলি ভাবিছোঁ। বিহুৰ বজাৰ মানে অহাকালি নহয়, অহা পৰহি কি কয় মঙলবাৰে গৰু বিহুটো, এইকাৰণে আজি একদম সোণাপুৰৰ পৰা বজাৰ চজাৰ কৰি গৈ যাম বুলি ভাবিছোঁ। লাও চাও কিনি গৈ যাম, লাও বেঙেনা যি টি পাওঁ একেবাৰে কিনি গৈ যাম আৰু নহ'লে আকৌ পিছত নাপাবতো। সেইকাৰণে একেবাৰে আজি বজাৰৰ পৰা কিনি লৈ যাম। চ' আগতে বজাৰ কৰি ল'ম, তাৰপিছত তাতে চাব যাম প্ৰগ্ৰাম। এতিয়ালৈকে ষ্টাৰ্ট হোৱাই নাই, তেতিয়াৰ পৰা তাতে যাই কিনে এনেই ৰখি আছোঁ কি কয় লগৰ কেইজনীমান মানে চিনাকি ভণ্টি কেইজনীমান সিহঁতৰ লগত গৈ পাই কিনে সিহঁতে কৈ আছে ফটো উঠা একদম ফটো উঠাওঁতে একদম মাথা বিয়া হৈ গ'ল। সেইকাৰণে তাৰ পৰা ডাইৰেক্ট ওলাই আহি গ'ল, ডাইৰেক্ট যাম প্ৰগ্ৰাম চোৱাকৈ। আকৌ জয়দিও গাড়ী যাব পাৰিব, দাদা স্কুটি গৈ আনিছোঁ, মই নিজৰ স্কুটি নহয়, নহ'লে আকৌ দিব বেছি ৰাতি হয়গৈ। ভাইটিও তাকো একদম মনে মনে গৈ উঠাই আনিছোঁ, ৰাস্তাৰ পৰা উঠাই আনিছোঁ পাগলাটো। চ' গাইছ এতিয়া আগত ষ্টাৰ্ট হ'বগৈ গৈ আছে, নাচনী পুৰা ৰেডি, লাইন হৈ আছে। এতিয়া অলপ পিছত মানে এতিয়া বাজিছে 6টা বাজিব চাগে। এতিয়া পুৰা গাড়ী চাই ৰেডি। চ' পুৰা নাচনী আগত চাবগৈ একদম। সভা আৰু অসম সেনা